ঘৰত সব কাম যে মইয়ে কৰবা লাগে এখন কুটা কৰবাও কায়ো আগবাঢ়ি নাহে আপিটোক চাবা আইব আজি বলে হৈ দে আপা দুটাই অলপ ধৰা ধৰি কৰি দিও আপিটোৱে অলপ নিজে বলে ধৰা ধৰি কৰি দিও মা নাই কায়ো আগবাঢ়ি নাহে মইয়ে একলা একলি মৰবা লাগে কিমান যে কাম কৰবা আছে বিয়া দিম বুলি অলছো হে আপিটো একো কাম চাম কৰবা নাইজনে হৌৰা কাহাৰ ঘৰত গেলি বাই কিমান গালি খায় আমাক বা কিমান গালি খয় হে শুনছে না আপনি পেপাৰখন চাই বহি নাথকিব নিজে অলক আৰু তাহাকো অলবা চলবা দিয়ক মইয়ে গোটেই কাম কৰি থাকবা নৰো ঘৰখনো চাকৰখান হৈ গৈছো বাপ্পা অ 1 মিনিটৰ ৰেষ্ট বলা বস্তু নাপা হৈছো অন্য যিয়ে নহক দেচোন আপিটোক যদি বিয়াখান দিবা পাৰলো হয় আজি চাবা হা আপাটো যদি পছন্দ হলা হয় সেই এটা শান্তি হলা হয় দেচোন এটা ভেজাল হে খলা হয় বাপ্পাও হেতু এটা কম চিন্তা না কিবা গনলছে ধু পুৰা পুৰা হাও মই অভেনত চিংৰা কাটা গৰম হবা দিছিলো কনে হল্লাক কি জানি পুল্লাকে কি জানি ইয়াই অ মুনু মুনু আজি মোক চাবা কোনবা চলি আইব মোক অলবা দিছে মাহুন মই বিয়া নহং বেলেগৰ লগত মই তোমাৰ লগতে বিয়া হম মাহুন কিবা নামানে মোক জোৰ জবৰদস্তি বিয়া দিব হেন পাইছো তুমি আহি মোক লৈ যাওয়ে মই বিয়া নহং বেলেগৰ লগত নাকানবাচোন তুমি নাকানবাচোন মই আছো নহয় মই যাম নহয় তোমাক আনবা তুমি কিয় কান্দি আছা আচ্ছা কোৱাচোন তুমি কি কৰি আছা মই টিভি ৰুমত বহি তোমাৰ লগত কথা পাতি আছো পাপা ও এই আৰু সেই দোকানত কাম কৰা আপাটোৰ লগত ইতেও কথা পাতি আছে না কি যে হ'ব হে বান্দেৰি তই অলবা আৰি ইতে ফোনটোত কি কৰি আছা হা তই কলবা কোন আছিল মই মা মই বিয়া নহং মা কোনিবা চাবা হে কেনে বা হয় মই নলং মা প্লিজ অলবিনে যাবা তই মাইৰ খাবি মোৰ চলিটো ভাল ডাক্তৰ বুলি শুনছো তোৰ সেই আধৌটা হেতু দোকানত কাম কৰাটোতকে বহুত ভাল হ'ব গম পাইছা না যা অলনি তে খসকে অলনি কিন্তু নহলি মোৰ আগত মই মাৰিম কিন্তু তে যাং দে অলং দে কিন্তু মই বিয়া নহং মই আগতে কৈ দিছো কিন্তু চাবি হেতু কথা দেখৈছা যা মোকে দেখৈছা যা টেম্পাৰ পাছা যা মোকে দেখাবা বিয়া হলি গম পাবি যা আহুং দুটাইবা আৰু কি কৈছে তাহুং বা অলছে না নাই এও বা অল্লাক না নাই বাপ্পাও কিমান কি যে চাম মই চাইৰ ফালে চাবা লগা হৈছে দে দে দাদা মাৰ মাৰ আহাক মাৰ পাৰবি দে তই মাৰবা অ এ পিংকু দেখছা না তাহু মোক কেংকে ঘেৰি ধৰছে মাৰিম মই তাহাক ডক্ৰী এটা কণাত আছে দাদা চা তাক চা মাৰব নহলি হি তোক হাও অ এ ৰ ইয়াক মাৰো ৰ মাৰলো দে হাও আহু আৰু কিবা গেম খেলি আছে য়ে খালা কি যে হ'ব অ দাদা তোৰ ই খেলা হলি এক খেলা মই খেলাম দে অ এক খেলা খেলতো আৰি আহুং গম পাইছা না বানাই তুহুং আজি যে ৰিংকিক চাবা এটা লৰা আহিব ঘৰত কি ৰিংকি বাক চাবা লৰা আহিব অ তুই গম পা নাই তুই কোৱা নাই দেউতা কনাইতো আমাক দেউতাই কলি আৰু আমি এংকে গেম খেলি থাকো নেকি বাপ্পা অ এই মানুহটোৰ লগত যে কি হ'ব যা যা অলনি তুহুন তোক মাত দিবা লাগব প্ৰথমতে চাবাহে আহিব এনেও তাইকনো কাই বিয়া কৰাব কি কয় তই পিংকু তুহু উল্টা পুল্টা কৈ হাঁহি থাকবি না মোৰ মাইৰ খাবি না অলবি ইতে তই কি চাইছা চলি বলি কেইটাক চামলিলো ইতে বা আৰু এও কি কৰি আছে এও আমাৰ সৰু চলি নহয় এওকো চামলিবা নালগিব হাও মই ইমান কষ্ট কৰি মৰি আছো অহে দাউৰি আৰু এও দুহু এতে বহি কিবা মোবাইল চাই হাঁহি আছে হেৰি কোৱা মই তাতে হেহে মৰি আছো ইফালে ৰান্ধি আছো ইফালে আহাক চাবা লগা হৈছে আৰু আপুনি এতে বহি মোবাইল চাই আছে আপুনিতো তাহাক অলপ চাবা পাৰে বাপ্পা অ অলপো দায়িত্ব ল'বা নৰে হয়না ঘৰখনৰ উফ ৰা খং কিয় কৰছানো মই তোমাৰ কাৰণে মোবাইলত ভিডিঅ' চাই আছিলো তুমি দিনক দিনে শকত হৈ যাই আছা না কি কৰলি ক্ষীণবা কেনকে ক্ষীণবা পাৰা সেই ভিডিঅ'য়ে চাই আছিলো অ আপনি হেয়ে চাই থাকক যিহেতুক যি চাবা আহিব কি কৰবা লাগে কি কৰবা নালগে হিগলা চাওত নাই কিন্তু হয়না হ'ব দিয়া যাও দিয়া মই চাও ইমান খং কৰবা নালগে তুমি উফ বাপ্পা অ পলাও চাউল কেইটা দিও মই কুকাৰত দি আহিছিলো কি বা হল হুইচেল গেল না নাইবা কেছে যা মোৰ মাথাটো হৈছে আৰ হাও আহা দুটাৰ আৰু কি হলে আহু দুহু ঘৰতে চশমা মাৰি দিহু বহি আছে কিবা কিয়ে তুহাৰ দুটাৰ কি হল কলা চশমা মাৰি দিহু ঘৰৰ ভিতৰতে বহি আছা অ দেউতা ৰিংকিক চাবা বোলে আজি কোনবা আইব সেইকাৰণে আমি দুটাই ৰখি আছো চশমা দুযোৰা খুল কেনবা দেখা হৈছে গোটে খুলছো দে কিনো বইয়া দেখা হৈছিল তইও গোটে বেছি কৰা দেউতা অ হৈ দে দেউতাই অলপ বেছি দে হ'ব দে চাইড দি অলপ ময়ো বহো অ খুৰা আইভা পাৰিম না ভিতৰত অ দাদা আইছে হবান অ পিংকু তই ঠিকে কৈছা অ আহা বহা অৰা মানুহ আহি পাইছে আহা তুমি
বহিভাও কলা ক'ত বহুৱে জাগাই নাই দেখো হে বান্দা ৰাহু তুহু দুটা কি মুখ মেলি চাই হাঁহি আছা উঠ তাৰ পৰা বইভা দি দেউতাটোই কিবা চান্স পালিয়ে গালি দিওঁকে থাকে ৰাগ উঠি আহে মোৰ ঐ দাদা ঠিক কৈছা তই তুমি দেখো থিয় হৈয়ে থাকলা বহা ইতে অহ বহু ৰ'ব বাবা আহি পালা আহোঁতেতো একো অসুবিধা নাই হনাই দিয়ক আইছো ভালে ভালে আহু দুটাই আৰু কিয় মুখ বেদলে আছে কি বা হ'ল আহাৰ আৰু পিংকু আৰু টিংকু বাবা হবা লগা ভিনিয়াক মাত খবৰ খাতি সুধ নৰো আমি মাতপা দেউতাই গালি দিছে আমাক তুহুঙে মাতি থাক পিংকু বাবা ইমান ৰাগ কৰবা নাপে নহয় যা ৰিংকিক মাতে লৈ আনি আৰু চাহ ঠাহখিনি মই সাজি থৈ দিছোৱে তুহুং লৈ আনি যা দৌ ভাই লগ লাগি আৰু ৰিংকিকো লৈ ভাকনি যাচোন যা নৰো মই দাদাই আনে যদি আনক দে মই যাওঁ যা টিংকু সি নানলাক নাই যা তাৰ আগতছে তই আননি যা বাবা যা ময়ো নৰো মোক কিয় চবতে সহজ পা তুহো ইগলা আপনাৰে দোষ আপনিও নে কিয় তাহাক সেনকে ক'বা লাগে তুমি আৰু চব কথাতে মোক কিয় ধৰা মইনো কি কৰলো মই তাহাক খালি চফাৰ পৰাহে উঠফা দিছিলো হ'ব আপোনাৰ কথা নাজনা নহয় আপনি কেনে মানুহ কি চব জানা আছে মই আই কেনে ঘৰে পুতেক দুটাও এনেহেন মাইক বাপেকো এনেহেন আৰু আপিটো বা কেনে হ'ব মই কি জেঙত ফাঁচলোৱে বাবা পাছে তুমি ডাক্তৰী কিমান বছৰ হ'ল তোমাৰ ইদু কিবা একো নামতেয়ে বাবা মোক কিবা কৈছে তোমাকে কৈছো তোমাৰ ডাক্তৰী কিমান বছৰ হ'ল আৰু দৰমহা কিমান মান পাও মোৰ পঢ়া হৈছেহে মাত্ৰ ইতে সেই ইণ্টাৰ্ণশ্বিপহে কৰি আছো পইচা পাও কি জানি 50,000 মেন হয় না 50,000 5,000 নাপাওঁ দেউতাৰ পৰা ল'বা লাগে আৰু 50,000 পাওঁ 50,000 মেনে পাওঁ বাহ ইমান পইচা পাই ৰিংকিক দিবা লাগব ইয়াৰ লগত যেংকে হ'লেও এৰা কি চিন্তা কৰি আছা তুমি ৰিংকিক মাতা মাতো ৰ'ব এইটো ৰিংকি এইটো আছোন তোক ৰখি আছো আমি ওলে কেনেবা হয় আপিটো আৰু এইটো কিবা ঘৰত পিন্ধা কাপোৰ পিন্ধি আহিলাকে ধেত তেৰি কি যে হ'ব এই আপিটোৰ লগত ইও পলব আৰু নকৰে আৰু বিয়া গেল খালাক এই পৰকাল আমাৰ আইটো কি সেনকে এটা বাৰী মাতি আছিলি মোক নাজনা নেকি মোৰ ভাল পাৱা আছে বুলি মই বিয়া নহওঁ বুলি কৈছোৱে দু আৰু এতিয়া কি এটা টুপি চুপি মাৰা আব্ৰা এটা আনি বহে থৈ দিছা ভাবা নেকি মই এনে আব্ৰাটোৰ লগত বিয়া হ'ম বুলি ভণ্টি বিয়া নহয় নাই কিন্তু হেংকে আব্ৰা বুলি নকবা মোক আব্ৰাটো তই বিয়া পাত পাইছা কইনা চাবা আইছা আৰু মোক ভণ্টি বুলি মাতছা আব্ৰা নহয় কি তই বাবা খং নকৰবা দে তাই আমাৰ খঙতে কৈছে তাই মানে মস্ত সাধা আপি তাই ভাল পাওঁ চাল পাওঁ নাই তাই ফোনে নলয় কিন্তু তাই কিবা মোৰ লগতে পুৱা তাইক কিবা এটা কৈছিলো তাই মস্ত জেদিহে ৰাগ উঠছিল সেইকাৰণে তোমাক সেনকে কৈছে তুমি চিন্তা কৰবা নালাগে আমি তাইক তোমাৰ লগতে বিয়া দিম খুৰী মই যিমান অপমান পালোঁ আপোনালোকৰ ছোৱালীটো বাদ দিয়ক মই ইয়াৰ বেলেগ কোনো ছোৱালীকে বিয়া নাপাতো যাওঁ দিয়ক মই বাবা ৰবা